Hello, good evening. আজি এটা অসমীয়া কবিতা আবৃত্তি কৰিম দেই। কবিতাটিৰ শিৰোনাম অ অ আ আ। কবিজনাৰ নাম ভূপেন চক্ৰৱৰ্তী। অ অ আ আ ও ও ও আ আ অ আ। ৰামধেনু বিচাৰি আকাশলৈ চা। পকা আম পাৱ যদি লগে ভাগে খা। অ আ ই 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 গিৰিপ গাৰাপ কৈ খোজ পেলাবি। অ ভাই খোজে খোজে খোজ দি দেখ ৰাখিবি। ই ই উ 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 জাতি নাই ভাষা নাই ৰাখিছানে ভূ। ভাষা নাই জাতি নাই আছে পিপু। ক'ত আছেনে বাৰু এনে প্ৰতিভূ। উ উ ৰি 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 ঋষিয়ে কাটিছে ভাই দাড়ি চুলি দাড়ি। দাড়ি চুলি থাকিলে ঋষি হয় ভাৰী। হৰি হৰি কৰি কৰি ঋষিয়ে কান্দিছে ভাই নাই চুলি দাড়ি। ৰি ৰি এ 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 একাই ভাত খাই বুঢ়ী গল বেলি। চুলি মেলি আহি গল বেল তলাৰ পেহী। আহ পেহী আহ পেহী তই দেখোন বৰকৈ কাহি আছ পেহী। ঐ ঐ দৈ দৈ লৈ লৈ কলৈ যাও পেহী। ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ নকৰিবি এতিয়া বৰ হৈছৈ। ঐ ঐ ঐ মানুহ মৰে কৈ চৰাই মৰে ৰৈ। বুজা পোৱা মানুহৰ ভাগৰ লাগিছে ঐ। ও ও ও ও ও ও ও ও ও গৰুৱে ঘাঁহ খাই তাক বোলে গু। বাহ গৰুক বোলে গু তীখাক বোলে নে বাৰু হেল্লুলু। অ আই ইহঁতে কি কয় অ। ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ ঔ টেঙা নে মিঠা নে ঔ টেঙা ঔ। মিঠা নে তিতা নে মৌ মাখি মৌ। আমি যে অকণি জ্বলন্ত অগণি জননী সেনানী নলওঁ যে জিৰণি। কাহানি কাহানি অ অ আ আ ও ও ও আ আ মূৰ তুলি হাঁহেৰে আকাশলৈ চা। সূৰুজলৈ চা সন্মুখলৈ চা লগে ভাগে খা। হাতে হাতে হাত ধৰি এক হৈ যা। এক